উপস্থিত আছোঁ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠান প্ৰাংগণত আৰু ইয়াত অসম নাট্য সন্মিলন 62 সংখ্যক তেজপুৰ অধিৱেশনৰ শিশু নাট প্ৰদৰ্শন হৈ আছে আৰু এই প্ৰদৰ্শনস্থলীত আজি অসমৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে আহি নাট প্ৰদৰ্শন কৰিব আৰু এই নাটত উপবিষ্ট হৈ কিছু কথা জানিবলৈ আৰু দৰ্শকক দেখুওৱাৰ প্ৰয়াস কৰিম। অসমৰ বিভিন্ন প্ৰান্তৰ শিশুসকলক আপুনি কি ক'ব? অসমৰ বিভিন্ন প্ৰান্তৰ শিশুসকল ইয়াত উপস্থিত হৈছে, আপুনি কি ক'ব? অসম নাট্য সন্মিলনত আহি পেলাই তেওঁলোকে সুন্দৰ প্ৰদৰ্শন কৰি যাওঁ আৰু তেওঁলোকৰ কাৰণে এইটো এটা ঐতিহাসিক আৰু এইখন এখন ঐতিহ্যমণ্ডিত ঐতিহাসিক মন্দিৰত তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে এইটো খুব ভালকৈ উদযাপন কৰা বিশিষ্ট অভিনেত্ৰীৰ ভাষাৰে আমি উষ্প স্বাগতম অভিবাদন দিয়া গৈছোঁ বাইদেউ। ধন্যবাদ। কৰ্মী অভিনেত্ৰী কেনেকুৱা অনুভৱ হৈছে তেজপুৰত আহি? আজি কি কৰিবা, কি প্ৰদৰ্শন কৰিবা? কলেজৰ ছোৱালী কৰিবা। কোনখন নাটক? মুক্তি নাটকৰ মাজেৰে শিৱসাগৰ উজনিৰ দলটোৱে সাংস্কৃতিক পথাৰত ভৰি দিছে, আমি স্বাগতম জনাম। থেংক ইউ। তিনিচুকীয়াৰ পৰা আহিছে, তিনিচুকীয়াৰ অভিনেত্ৰী কেনেকুৱা অভিজ্ঞতা তেজপুৰলৈ আহি? উৎসাহ আৰু অসমমুখৰ পৰিস্থিতি শিশু নাট প্ৰদৰ্শন হ'ব কিছু সময়ৰ পিছত আৰু এতিয়া বন্তি প্ৰজ্বলনৰ কাৰণে আমি অভিভাৱক জ্ঞাপন দিছোঁ দেই। শিশু নাট প্ৰদৰ্শনস্থলীলৈ আগবাঢ়ি আহিছোঁ। আমি আমার মতো ফোন কৰিছোঁ 2 মিনিট ফোন কৰি আছোঁ মই। অঁ ফাইনেল কি কৈ হা? ফোন কৰিছোঁ বাইদেউ, আপুনি এতিয়া ফটো মাৰি আছোঁ। হাত তেল দিব জানো? শংকৰ মন্দিৰতো 62 সংখ্যক নাট্য সন্মিলনৰ নাট্য সম্ভাৰ বিপুল সম্ভাৰ আৰু এই বিপুল সম্ভাৰ উজনি নামনি একাকাৰ কৰি সমগ্ৰ অসমৰ শিশুসকলে এই নাট প্ৰদৰ্শন কৰিব আৰু আমি লাচিত বৰফুকনৰ কথা শুনিছোঁ আৰু ইতিমধ্যে ভিতৰত বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধনৰ কাম চলি আছে। আমি এই 62 সংখ্যক নাট্য অধিৱেশনস্থলীৰ পৰা সমূহ নাট্যপ্ৰেমী ৰাজ্যলৈ সবিনয়ে আদৰ আৰু ৱেলকামৰ স্বাগতম জনাইছোঁ।